হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছা। আজি মই তোমালোকক আমাৰ শুৱলা পাঠ নামৰ কিতাপখনিৰ 6 নম্বৰ লেচন আজান ফকীৰ পঢ়ি দিব ওলাইছোঁ মানে কি, প্ৰথমতে মই লেচনটো তোমালোকক পঢ়ি শুনাওঁ। তাৰপিছত তোমালোকক প্ৰশ্ন উত্তৰখিনি মই কৰি দিম। মই সকলো ল'ৰা ছোৱালীকে বাৰে বাৰে কওঁ যে তোমালোকে চিধাই প্ৰশ্ন উত্তৰ নকৰিবা, আগেই লেচনটোত কিনো কৈছে প্ৰত্যেক শাৰী বাক্য, প্ৰত্যেকটো শব্দ স্পষ্ট উচ্চাৰণেৰে পঢ়িবা। যেতিয়াই তোমালোকৰ প্ৰনাউন্সিয়েশ্যন শুদ্ধ হ'ব, তাত কি আখৰ লগ লাগি এটা শব্দ হৈছে তোমালোকে গম পাবা। তোমালোকৰ তেতিয়া বানান ভুল নহয়, স্পেলিং মিষ্টেক নহ'লেই তোমালোকৰ নম্বৰ পাবলৈ সুবিধা হ'ব। এতিয়া আহা, আজান ফকীৰ। এই পৃথিৱীত যিকেইগৰাকী ব্যক্তিয়ে ইছলাম ধৰ্মৰ বাণীসমূহ সহজ সৰল ভাষাত জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল, তাৰ ভিতৰত আজান ফকীৰ অন্যতম। আজান পীৰ, হজৰত শ্বাহ মিলান আদি নামেৰে জনাজাত। দুটা নামেৰে জনাজাত, এটা হৈছে হজৰত শ্বাহ মিৰাণ বা শ্বাহ মিলান। প্ৰসিদ্ধ চুফী সাধক আজান ফকীৰ খ্ৰীষ্টীয় ৭ম শতিকাৰ আগভাগত সুদূৰ বাগদাদৰ পৰা অসমলৈ আহিছিল। অন্য কিছুমানৰ মতে আকৌ আজমিৰৰ পৰা আজান ফকীৰৰ আগমন ঘটিছিল বুলি উল্লেখ আছে। কিছুমানে কয় তেওঁ বাগদাদৰ পৰা আহিছিল আৰু কিছুমানে কয় তেওঁ আজমিৰৰ পৰা আহিছিল। তেওঁ দিল্লী হৈ তেতিয়াৰ কামৰূপ ৰাজ্যত অৰ্থাৎ অসমত প্ৰৱেশ কৰে আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা হজৰত গিয়াছুদ্দিন আউলিয়াৰ দৰগাহত থাকিবলৈ লয়। কামৰূপৰ উত্তৰ পাৰে হাজো অঞ্চলত কিছুকাল থকাৰ পাছত তেওঁ ভায়েকৰ সৈতে উজাই আহি তেতিয়াৰ আহোম ৰজাৰ ৰাজধানী গড়গাঁৱৰ কাষৰ সোণপুৰা গাঁৱত থাকিবলৈ লয়। সোণপুৰাত থকা সময়ছোৱাত তেওঁ সমূহীয়াকৈ সেই ঠাইৰ মুছলমানসকলৰ সহযোগিতাত এটা মছজিদ সাজিলে। আন ঠাইৰ মুছলমানে কৰাৰ দৰে ইয়াতো শ্বাহ মিৰাণে দিনে 5 বাৰকৈ আজান দি মছজিদত মানুহ গোটাই নিয়মীয়াকৈ নামাজ পঢ়াৰ দিহা কৰে। সকলোবিলাক মানুহে কেইবাৰ নামাজ পঢ়ে? 5 বাৰকৈ, দিনে 5 বাৰকৈ নামাজ পঢ়ে। আৰু আজান দিলত মানুহবিলাক নামাজলৈ আহিবলৈ তেওঁ আহ্বান কৰে। আজান দি নামাজলৈ মানুহক আহ্বান কৰাৰ কাৰণেই তেওঁ সৰ্বসাধাৰণ মানুহৰ মাজত আজান ফকীৰ নামেৰে জনাজাত হৈ পৰে। গড়গাঁৱৰ ওচৰৰ সোণপুৰাত বসবাস কৰাৰ কালতে আজান ফকীৰে থলুৱা অসমীয়া মাত কথা আৰু গীত মাতৰ ছন্দ আদি নিয়মীয়াকৈ আয়ত্ত কৰে। তেওঁ ক'ৰ আছিলে? কিছুমানে কয় বাগদাদৰ পৰা আহিছে, কিছুমানে কয় আজমিৰৰ পৰা আহিছে, কিন্তু তেওঁ আহি গড়গাঁৱৰ ওচৰৰ সোণপুৰাত বসবাস কৰি তাৰ থলুৱা কথা বতৰাবিলাক, গীত মাতবিলাক আয়ত্ত কৰিবলৈ চেষ্টা কৰে আৰু স্থানীয় মানুহে বুজি পাব পৰাকৈ জিকিৰ গীতসমূহ ৰচনা কৰে। শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতৰ আৰ্হিতে আজান ফকীৰে ৰচনা কৰা জিকিৰ আৰু জাৰীৰ গীতসমূহৰ বিষয়বস্তু সংগ্ৰহ কৰিছিল ইছলাম ধৰ্মীয় গ্ৰন্থ কোৰাণৰ পৰা। এতিয়া চোৱা, শ্ৰীমন্ত শংকৰদেৱে যে বৰগীতবিলাক লিখিছিল, শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতবিলাকত আমি কি পাওঁ? হৰিভক্তিৰ কথাই নাপাওঁ জানো? হয়নে? হৰিভক্তিৰ বিষয়ে তেখেতে লিখিছিলে, হয়নে? ঠিক তেখেতৰ আৰ্হিত মানে তেখেতৰ আদৰ্শতে আজান পীৰেও জিকিৰ আৰু জাৰী গীতসমূহ লিখিছিল আৰু সেইবিলাক কিহৰ আছিল? ভক্তিমূলক আছিল। আৰু ভক্তিমূলক গীতবিলাক সৰ্বসাধাৰণ ৰাইজে বুজিব পৰা ধৰণে লিখিছিল আৰু তেখেতসকলৰ বিষয়বস্তু ক'ৰ আছিল? ইছলাম ধৰ্মীয় গ্ৰন্থ কোৰাণৰ পৰা। মানে কোৰাণতনো যি কথা কৈছে ধৰ্মৰ বিষয়ে, সেইখিনি কথাকে তেওঁ সহজ সৰল ভাষাৰে গীত মাতৰ যোগেদি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ বিচাৰিছিলে বা প্ৰচাৰ কৰিছিল। তেওঁ ৰচনা কৰা এই গীতসমূহৰ মূল উদ্দেশ্য আছিল ইছলাম ধৰ্মৰ মূল শিক্ষা আৰু আদৰ্শৰ লগত যাতে জনসাধাৰণ একাত্ম হ'ব পাৰে।
তেওঁ জিকিৰ গীতবোৰৰ জৰিয়তে ইছলাম ধৰ্মৰ মূল ৰীতি আৰু কৰণীয় কামবিলাকৰ বিষয়ে শিক্ষাদান কৰিবলৈ লোৱাৰ লগতে হিন্দু আৰু মুছলমানৰ মাজত ঐক্য আৰু সংহতিৰ শিক্ষা দিয়াৰো ব্যৱস্থা কৰে। এখন সমাজত হিন্দু মুছলিমৰ যে ঐক্য বিৰাট দৰকাৰ, সংহতিৰ দৰকাৰ, সেইটো তেওঁ মানে শিক্ষা দিয়াৰ ব্যৱস্থা কৰে। তাৰপিছতে তেওঁ জিকিৰবিলাকত কি আছিল? ইছলাম ধৰ্মৰ মূল ৰীতি, মানে তেখেতসকলৰ যিখিনি নীতি নিয়ম, যিখিনি সেইখিনি আৰু কৰণীয় কাম, সেইখিনিয়ে বৰ্ণনা আছিল। অ'কে, এতিয়া চোৱা, অতি কম সময়ৰ ভিতৰতে এই জিকিৰ গীতবোৰ জনপ্ৰিয় হৈ উঠে আৰু দিনে দিনে আজান ফকীৰৰ ভকতৰ সংখ্যা বৃদ্ধি পায়। এতিয়া চোৱা, আজান ফকীৰ অসমলৈ অহাৰ সময়ত অসমত থকা মুছলমানসকলৰ কোনোৱে আহোম ৰজাৰ তলত সৰু ডাঙৰ ৰাজবিষয়া হৈছিল। এনে এজন মুছলমান বিষয়া আছিল ৰূপাই দাধৰা। দেখিছা, ৰূপাই দাধৰা নামটো যদিও এনেকুৱা, তেখেত এজন মুছলমান লোক আছিল আৰু তেওঁ আহোম ৰজাৰ ৰাজবিষয়া আছিল। আহোম ৰজাৰ তলত কাম কৰা এজন ৰাজবিষয়া আছিল, মানে গভৰ্ণমেণ্ট এমপ্লয়ী আৰু। আজান ফকীৰৰ জনপ্ৰিয়তা প্ৰভাৱ দেখি ৰাজবিষয়া হিচাপে ৰূপাই দাধৰাৰ নিজৰ গুৰুত্ব আৰু প্ৰভাৱ ক্ষুণ্ণ হোৱা বুলি অনুভৱ কৰিলে। সেই সময়ত অসমত আহোম ৰজা আছিল স্বৰ্গদেউ প্ৰতাপ সিংহ। ৰূপাই দাধৰাই ৰজাৰ ওচৰত গোচৰ তৰিলে যে আজান ফকীৰ আচলতে মোগল শাসকৰ চোৰাংচোৱাহে। তেখেত কোনো ধৰ্ম প্ৰচাৰক নহয়, মোগল শাসক। যিহেতু তেতিয়া মোগলৰ লগত আমাৰ যুঁজ চলি আছিলে নাই, মানে মোগল শাসকবিলাকক আহোমসকলে অলপমান কৰিছিলে, মোগল শাসকৰ চোৰাংচোৱাহে বুলি কৈছিল। বাৰে বাৰে আজান ফকীৰৰ বিৰুদ্ধে গোচৰ দি থকাত অৱশেষত ৰজাই সেই বিচাৰৰ ভাৰ ৰূপাই দাধৰাক অৰ্পণ কৰিলে। মানে যোনে গোচৰ দি আছিলে তেওঁৰে আগত আকৌ তেওঁকে ভাৰ দিলে যে এই বিচাৰটো তুমিয়ে কৰা। হ'ল। ৰজাৰ আদেশ আৰু অধিকাৰ পাই ৰূপায়ে ৰজাৰ হতুৱাই আজান ফকীৰৰ চকু কঢ়াবৰ কাৰণে হুকুম কৰাই ল'লে। মানে তেতিয়া হেৰিবিলাক অলপ বেলেগ আছিলে, এই কি কয় ন, দণ্ডবিলাক অলপ বেলেগ আছিলে, তেতিয়া পানিছমেণ্টবিলাক অলপ বেলেগ আছিলে। তেতিয়া আজান ফকীৰৰ চকু কাঢ়িবৰ কাৰণে মানে তেওঁ ৰজাৰ হতুৱা চকু কঢ়াবৰ কাৰণে এটা পাং পাতিলে বা ৰজাই হুকুম দিয়াবলৈ বাধ্য হৈ গ'ল। তেওঁ চল চাতুৰি কৰি ৰজাৰ আদেশ আৰু অধিকাৰ পাই ৰূপায়ে ৰজাৰ হতুৱাই আজান ফকীৰৰ চকু কঢ়াবৰ কাৰণে হুকুম কৰাই ল'লে। মানে তেওঁ অৰ্ডাৰটোতো পাছ কৰিব লাগিব না, ৰজাই তেতিয়া তেখেতক অৰ্ডাৰটো দি দিলে আৰু বোলে তুমি এইটো কৰা, তুমি যেতিয়া ইমানেই কৈ আছা এইটো কৰা। কথিত আছে যে এই ৰাজ আজ্ঞা মানি লৈ আজান ফকীৰে দুহাতে দুটা মলা চৰু লৈ প্ৰাৰ্থনা কৰাত আপোনা আপুনি তেওঁৰ চকু দুটা সুলকি পৰে। যিহেতু মানে আজান ফকীৰৰ গাত ভগৱানৰ মানে কিবা থকা বুলি কোৱা যায় নাই, ভগৱানৰ মানে অকণমান ভগৱানৰ গুণ থকা বুলি কোৱা যায়। বা তেখেতে মানে এতিয়া চোৱা, তেখেতক এতিয়া সেনা বাহিনীয়ে বা ৰজাই বেলেগ মানুহৰ হতুৱাই চকু কাঢ়িলে তেওঁ কষ্ট পাব। গতিকে তেওঁ ৰাজ আজ্ঞা, ৰজাই কোৱা আজ্ঞাটো ৰাজ আজ্ঞা, তেখেতেতো কেতিয়াও ৰজাক অমান্য কৰা নাছিলে, ৰজাৰ বিপৰীতে কাম কৰা নাছিলে। কিন্তু ৰূপাই দাধৰাইহে পলিটিক্স কৰিলে, হয়নে? সেইকাৰণে কথিত আছে যে এই ৰাজ আজ্ঞা মানে ৰজাই দিয়া আজ্ঞাক কয় ৰাজ আজ্ঞা মানি লৈ আজান ফকীৰে দুহাতে দুটা মলা চৰু লৈ প্ৰাৰ্থনা কৰাত আপোনা আপুনি তেওঁৰ চকু দুটা সুলকি পৰে। মলা চৰু মানে সৰু সৰু আৰু চৰু, এইটো কি কয়, বাতি টাইপৰ মানে এটা চৰু, সেনেকুৱাকৈ চৰু বুলি কয়। তাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি দিয়াৰ লগে লগে যে মই ইমান এটা মানে মিছা অপবাদ পাইছোঁ, গতিকে তুমিয়ে মোৰ চকুকেইটা খুলি দিয়া বুলি নিজে নিজে চকুকেইটা তেতিয়া খুলি আহিছিলে, বেলেগে শাস্তি নিদিয়াকৈয়ে। আজান ফকীৰৰ চকু কঢ়া ঘটনাৰ পিছত সমগ্ৰ ৰাজ্যত নানা অঘটন অপায় অমংগল ঘটিব ধৰিলে। ৰাজ্যত এনে বহুতো অপায় অমংগল ঘটা দেখি ৰজাই আজান ফকীৰৰ মাহাত্ম্য বুজি পালে আৰু অনুতপ্ত হ'ল। ৰজাই মানে ৰিগ্ৰেট কৰিলে যে মই বৰ ডাঙৰ ভুল এটা কৰিলোঁ। ৰজাই
তেতিয়া ৰজাই আজান পীৰৰ ওচৰত তেওঁৰ কৰা কাৰ্যৰ বাবে ক্ষমা খুজিলে। তেতিয়া ৰজাই নিজে গৈ আজান পীৰৰ ওচৰত ক্ষমা খুজিলে। লগতে ফকীৰে যাতে জীৱনৰ বাকীছোৱা সময় শান্তিৰে ধৰ্ম উপাসনা কৰিব পাৰে তাৰ বাবে শিৱসাগৰৰ দিখৌ আৰু ব্ৰহ্মপুত্ৰ নৈৰ সংগমস্থল দিখৌ নদী আৰু ব্ৰহ্মপুত্ৰ নৈৰ সংগমস্থল নামটো কি? শৰাগুৰি চাপৰি। শৰাগুৰি চাপৰিত এটা মঠ সজাই দিলে। কিছুকালৰ পিছত মাঘ মাহত অলপ দিন থকাৰ পিছত মাঘ মাহ যেতিয়া আহিলে তেতিয়া এই শৰাগুৰি চাপৰিতে কবি গায়ক ধৰ্মপ্ৰাণ আজান ফকীৰে ইহলীলা সম্বৰণ কৰিলে। দেখিলা? এনেদৰে সুদূৰ বাগদাদৰ পৰা অসমলৈ আহি অসমীয়া ভাষা গীত মাত শিকি সেই ভাষাতে গীত ৰচনা কৰি ভিন ভিন সম্প্ৰদায় আৰু জাতি ধৰ্মৰ মাজত ঐক্য সম্প্ৰীতি আৰু সংহতি প্ৰতিষ্ঠা কৰিবৰ বাবে আজান ফকীৰে মৃত্যুৰ সময়লৈকে সাধনা কৰি গ'ল। ইমান সহজ কথা নহয়। তেওঁ আছিল বেলেগত, তাৰ পৰা আহি ইয়াৰ গীত মাত ইয়াৰ মাত কথা হৃদয়ংগম কৰি আকৌ নিজে গীত ৰচনা কৰি ভগৱানৰ বাণী প্ৰচাৰ কৰিলে আৰু মুছলমানসকলৰ কৰণীয় কাম ইত্যাদিৰ বিষয়েও জনসাধাৰণৰ আগত আনিলে কথাখিনি। নহ'লে মানুহে যি টি কৰি ফুৰে নাই। সেইকাৰণে বহুতে ধৰ্মগ্ৰন্থ নপঢ়ে। গতিকে গীত মাতৰ জৰিয়তে মানুহৰ আগত প্ৰচাৰ কৰিলে ধৰ্ম সোনকালে প্ৰচাৰ হ'ব এনেকুৱা ভাবিলে। আৰু হিন্দু আৰু মুছলমান মানুহ যে ঐক্যবদ্ধভাৱে থাকিব লাগে, সংহতিপূৰ্ণভাৱে থাকিব লাগে তাক ভালদৰে বুজালে, হয়নে? সম্প্ৰীতি আৰু সংহতি প্ৰতিষ্ঠা কৰিবৰ বাবে আজান ফকীৰে মৃত্যুৰ সময়লৈকে সাধনা কৰি গ'ল। তেওঁ ৰচনা কৰা জিকিৰ জাৰিসমূহ আজি অসমীয়া সাহিত্যৰ এক মহামূল্য সম্পদ ৰূপে স্বীকৃত আৰু সমাদিত হৈ আছে। চোৱা, এতিয়া হ'লে মানুহে কিমান হৈ হাল্লা, আজিকালি যে হিন্দু মুছলমান কিবা। তেতিয়াৰ দিনতে ৰজাজনে বুজি পাইছিলে যে আমি কাজিয়া কৰি একো লাভ নাই। গতিকে নিজৰ কামখিনি সকলোৱে কৰি যোৱাটোহে দৰকাৰ বুলি তেখেতে তেতিয়াই বুজি পাই তেখেতক নিৰ্দিষ্টভাৱে ধৰ্ম প্ৰচাৰ কৰিবলৈ কি দিছিলে? ঠাই দিছিলে। নিজৰ থাকিবলৈ সুন্দৰকৈ মঠ সজাই দিছিলে। ইয়াতে মঠ বুলি কৈছে যিহেতু তেওঁৰ ধৰ্মমতে ইছলাম ধৰ্মমতে সেইটো মছজিদেই হ'ব, হয়নে? তাতে থাকি তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল আৰু তেওঁ ভিন ভিন সম্প্ৰদায় জাতি ধৰ্মৰ মাজত ঐক্য সম্প্ৰীতি আৰু সংহতি প্ৰতিষ্ঠা কৰিবলৈ মৃত্যুৰ সময়লৈকে কাম কৰি গৈছিলে, সাধনা কৰি গৈছিলে। তেওঁ ৰচনা কৰা জিকিৰ জাৰিসমূহ আজি অসমীয়া সাহিত্যৰ মহামূল্য সম্পদ ৰূপে স্বীকৃত আৰু সমাদিত হৈ আছে। এই যে জিকিৰ জাৰি কথাটো কওঁতে মোৰ মনত পৰিছে, আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আমাৰ শিৱসাগৰত মই শিৱসাগৰৰ হয়, শিৱসাগৰত তেতিয়া কি হৈছিলে, বিহু সন্মিলন পাতে আৰু তেতিয়া আগে পিছে যদি ধৰা ঈদো হয় এনেকৈ পাতা মোৰ মনত আছে। ঈদ বিহু প্ৰীতি সন্মিলন এনেকৈ পাতে। তাতে যদি ধৰা হুঁচৰি যদি পাৰফৰ্ম কৰে তাৰপিছত হেৰি হয়, আমিয়ে যদি আমি জেং বিহু নাচিছোঁ, হুঁচৰিটো নাচিছোঁ স্কুলৰ পৰা, আকৌ সেইখন মঞ্চতে আমি আকৌ কাপোৰ সলাই ধৰা চুৰ্ণি তুৰ্ণি লৈ আকৌ আমি গৈছোঁ ঈদৰ জিকিৰতো আমি গান পাৰফৰ্মেঞ্চ কৰিছোঁ। এইখিনি কথা আমাৰ মনত আছে। তাৰমানে এতিয়া সেইবিলাক কথা আমাৰ ল'ৰা ছোৱালীবিলাকে বাৰু আজিকালি ধৰা ইয়াতে আৰু কনভেণ্ট হেৰিয়ত সেইবিলাক কথা নায়েই, কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকৰ মনত বহুত সৰুৰ পৰাই ধৰা ধৰ্ম ভেদাভেদ বহুত বেলেগ ধৰণে সৃষ্টি কৰি দিয়া গৈছে মনবিলাকত। সেইকাৰণে মোৰ মতে কিন্তু এইবিলাক বস্তু বেয়া। প্ৰত্যেকটো ধৰ্মৰ নিজস্ব একোটা নীতি ৰীতি আছে, সেইটো সন্মান কৰি থাকি আৰু বহুত ক্ষেত্ৰত এনলাৰ্জ ৱেত আমি ইমান ধৰ্ম কৰি থাকিব নালাগে। আল্টিমেটলি খ্ৰীষ্টান এজনৰ, মুছলিম এজনৰ, হিন্দু এজনৰ, শিখ এজনৰ, বৌদ্ধিষ্ট এজনৰ তেজ ৰঙাই, হয়নে? বা তেজত যিখিনি বস্তু ইনগ্ৰেডিয়েণ্ট থাকিব লাগে, ধৰা হিমগ্ল'বিন, WBC ইত্যাদি 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 যিখিনি থাকিব লাগে সেইখিনি গোটেইখিনি মানুহৰ একেই। এই ধৰ্মবিলাক আমাৰ সৃষ্টি হয়। কিছুমান বস্তুত আমি মানি চলিব লাগে, দেশ সুৰক্ষা কৰিব লাগে, কিন্তু দেশ সুৰক্ষাৰ নামত আমি অধপাতে যাব নালাগে।
এইখিনি কথা অৱশ্যে পিছফালে মোৰ ইমোশ্যন ওলাই গ'ল। এইখিনি মই ক্লাছত কেতিয়াও নকওঁ। ডাঙৰ মানুহখিনিয়ে ইমোশ্যনখিনি ল'ব, সৰু ল'ৰা ছোৱালীখিনিয়ে 5 মিনিটমান আগতেই ভিডিঅ'টো তাহাঁতৰ কাৰণে পঢ়া যিখিনি ষ্টুডেণ্ট সেইখিনিৰ কাৰণে অলৰেডি শেষেই হৈছিলে 5 মিনিটৰ আগতেই। মানে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে এইটো বুজিব লাগিব যে আমাৰ প্ৰত্যেকটো ধৰ্মই আমাক সংযতশীল হ'বলৈ শিকায়, আমাক কিছুমান ৰীতি নীতিৰ মাজেদি চলিবলৈ শিকায়, আৰু যিখিনি ৰীতি নীতি নেকি আমাৰ ভৱিষ্যত জীৱন উন্নতিৰ কাৰণে বহুত দৰকাৰী। সেইটোৱে কথা। এতিয়া চোৱা, একাত্ম মানে মনৰ লগত এক হোৱা, সম্বৰণ সামৰণ, উপাসনা প্ৰাৰ্থনা। এতিয়া মই এইটো পঢ়ি দিছোঁ। ইয়াৰ কুৱেশ্যন আনচাৰখিনি মই পিছৰ ভিডিঅ'টোত দিম, কাৰণ ভিডিঅ'টো নহ'লে বহুত ডাঙৰ হৈ যাবগৈ। আশা কৰোঁ তোমালোকক মই অতি শুদ্ধ প্ৰনাউন্সিয়েশ্যনত শুদ্ধ বানান আৰু উচ্চাৰণেদি মই পঢ়াই দিছোঁ। তোমালোকে কিতাপখন লৈ লেচনটো লাইন বা এটা এটা শব্দ ধৰি ধৰি পঢ়ি যোৱা। ভিডিঅ'টো উলিয়াই ল'বা, লগতে কিতাপখন উলিয়াই ল'বা। মোৰ উচ্চাৰণখিনি শুনি শুনি তোমালোকে লাইন বাই লাইন বা এটা এটা শব্দ নিজৰ মুখেদি উচ্চাৰণ কৰিবলৈ চেষ্টা কৰা। আৰু উচ্চাৰণ শুদ্ধ হ'লেহে বানান শুদ্ধ হ'ব, সেইটো কথা মন কৰিবা। আৰু বানান শুদ্ধ হ'লেহে তোমালোকে নম্বৰ পাবা। আজিলৈ আহোঁ। যদি ভাল লাগিলে কথাখিনি বা ভিডিঅ'টো আৰু তোমালোকৰ সহায় হ'ব বুলি ভাবিছা, প্লিজ মোক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু ৰেণ্ডমলি যদি কাৰোবাৰ এনেকৈ স্ক্ৰল কৰি থাকোঁতে ভিডিঅ'টো আহিছে, যদি আপোনালোকৰ ঘৰত ক্লাছ 7ৰ এইটো পাঠ ক্লাছ 7ৰ এয়া আমাৰ শুৱলা পাঠ ক্লাছ 7 যদি আপোনালোকৰ ঘৰত ক্লাছ 7ৰ কোনো ল'ৰা ছোৱালী নাই, ওচৰে পাজৰে আপোনাৰ মিতিৰ কুটুমৰ কাৰোবাৰ ঘৰত ক্লাছ 7ৰ ল'ৰা ছোৱালী আছে, প্লিজ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, লগ পাম আন এটা ভিডিঅ'ত। পুনৰবাৰ কৈছোঁ, চেনেলটো নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ।